আমি দ্বিতীয়টো অধ্যায় আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আমি দ্বিতীয়টো অধ্যায় আন্তৰ্জাতিক সংস্থা আৰু ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অন্যান্য যিবিলাক বিষয়বস্তু আমি সেইবিলাকৰ ওপৰত আলোচনা কৰিম। ইয়াতে দিয়া আছে যে মূল আলস্য বিষয় অৰ্থাৎ পাঠটোত আমি কি কি পঢ়িবলৈ পাম আমি সেইটোৰ বিষয়ে ইয়াতে দিয়া আছে। প্ৰথমটো হৈছে আমাৰ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু ইয়াৰ অংগসমূহ। দ্বিতীয়টো দিয়া আছে আমাৰ ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি। তৃতীয়টো দিয়া আছে ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আৰু ভাৰতীয় মানৱ অধিকাৰ আয়োগ। চতুৰ্থতে দিয়া আছে ইয়াত অন্যান্য গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক অনুষ্ঠানসমূহ। এইটোৰ ওপৰত কুৱেশ্যন বনাই আমাৰ আন্তৰ্জাতিক অনুষ্ঠানৰ ওপৰত আমি সেইকেইটা আলোচনা কৰিম। প্ৰথমতে ইয়াতে দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য। মই গোটেই পাঠটো পঢ়ি নিদিওঁ কিয়নো বহুত দীঘল হৈ যাব ভিডিঅ'টো, গতিকে মই ইয়াৰ মেইন হাইলাইটেড কুৱেশ্যন যিবিলাক বনিব পাৰে সেইবোৰ মই ইয়াতে আপোনালোকক পঢ়াম। আৰম্ভ কৰোঁ। ইয়াতে দিয়া আছে প্ৰথমত যে প্ৰথম বিশ্বযুদ্ধ 1914 পিছত বিশ্বত অৰ্থাৎ পৃথিৱীত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ অৰ্থে গঠিত হোৱা আন্তৰ্জাতিক সংগঠন জাতিসংঘ অৰ্থাৎ প্ৰথম বিশ্বযুদ্ধৰ পিছত আমাৰ মানৱ শান্তি অৰ্থাৎ বিশ্ব শান্তি স্থাপনৰ বাবে এটা অনুষ্ঠানৰ এটা গঢ় লৈ উঠিছিল। সেইটো হৈছিল আমাৰ কি যে জাতিসংঘ নামৰ অৰ্থাৎ লিগ অফ দি নেশ্যনছ নামৰ এটা সংগঠন আমাৰ গঠন হৈছিলে, কিন্তু সেইটো আমাৰ বিফল হৈছিলে। গতিকে তাৰপিছত কি হ'লে যে 1939 চনৰ সংঘটিত হোৱা দ্বিতীয় বিশ্বযুদ্ধ কি কৰিলে যে এইবোৰ ধ্বংসলীলা বা অনাভয়তা আৰু অবৰ্ণনীয় ধ্বংসলীলা যাতে আকৌ যাতে তৃতীয়বাৰ যাতে নহয় সেইবোৰৰ চিন্তা চৰ্চা কৰি পিনে এখন গোটেই সদস্যসকলে ভাবিলে যে এখন আমি এটা গোট এটা স্থাপন কৰোঁ য'ত আমি এইবিলাক বিষয়ে আমি উত্থাপন কৰিব পাৰিম। আৰু সেই মৰ্মে 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ অৰ্থাৎ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন শীৰ্ষক নামৰ অনুষ্ঠানটোৰ জন্ম হয়। এতিয়া ইয়াতে দিয়া আছে যে ছেন ফ্ৰান্সিস্কো সন্মিলনত অৰ্থাৎ এই সন্মিলনখন ক'ত হৈছিলে আমাৰ ছেন ফ্ৰান্সিস্কোত সন্মিলনত সৰ্বমুঠ 51খন ৰাষ্ট্ৰসংঘৰ চনদত স্বাক্ষৰ কৰে। চনদ মানে হৈছে চাৰ্টাৰ। আমি যে চাৰ্টাৰ এক্টবোৰ পঢ়োঁ, চাৰ্টাৰ এক্ট অৰ্থাৎ আমাৰ দাবী সম্বলিত কিছুমান আমাৰ এখন তালিকা বা যি আপোনাৰ লিষ্ট হওক তাক আমাক কি বুলি কয় চনদ বুলি কোৱা হয় অৰ্থাৎ চাৰ্টাৰ। ইয়াতে দিয়া আছে যে স্বাক্ষৰ প্ৰদান কৰি জন্ম দিয়া হৈছিল এই সংগঠনে আজি পৰ্যন্ত বিশ্বক আন এক বিশ্বযুদ্ধৰ ভয়াৱহতাৰ পৰা নিলগত ৰাখিবলৈ সক্ষম হৈছে। অৰ্থাৎ এইখন গঠন হোৱাৰ পিছৰ পৰা আমাৰ যাতে তৃতীয়খন বিশ্বযুদ্ধ নহয় সেইটোৰ ওপৰত ধ্যান দিয়া হয়। গোটেই এই ৰাষ্ট্ৰসংঘত আমাৰ গোটেই দেশবোৰ থাকে, যিমানখন দেশ থাকে পৃথিৱীত সেইবোৰ দেশ গঠিত হৈ লগ হৈ কেনে এখন ৰাষ্ট্ৰসংঘ গঠন হৈছে। আৰু এই ৰাষ্ট্ৰসংঘত আমাৰ যিবিলাক প্ৰব্লেম প্ৰত্যেকখন দেশৰ যিকোনো প্ৰব্লেমবোৰ আমাৰ উত্থাপন হ'ব সেইবোৰৰ ওপৰত দুখন দেশৰ মাজত বিবাদ হ'লেও সেইবোৰ উত্থাপন হ'ব আৰু সেইটো সমাধানৰ চেষ্টা কৰে যাতে কোনো যুদ্ধত পৰিণত নহয় কোনো এটা সমস্যা সেইবোৰৰ ওপৰত সৃষ্টি কৰি উত্থাপন কৰি। সেইবাবে 24 অক্টোবৰৰ দিনটো বিশ্ববাসীয়ে ৰাষ্ট্ৰসংঘ দিৱস অৰ্থাৎ ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰে এইটো বিষয়ে আহিব পাৰে। আৰু এটা কুৱেশ্যন বনিব পাৰে যে ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপন হৈছিলে 1945 চনৰ 24 অক্টোবৰ তাৰিখে। আৰু সেয়েহে এই 24 অক্টোবৰ তাৰিখটোক আমাৰ ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰে। এতিয়া ইয়াতে আমি 4টা কুৱেশ্যন পালোঁ। ইয়াতে কুৱেশ্যন প্ৰথমটো হ'ব পাৰে যে প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিলে 1914ত আৰু দ্বিতীয়টো হৈছিলে আমাৰ কেতিয়া 1939 চনত। তো আমি ইয়াতে 4টা কুৱেশ্যন পাই গ'লোঁ। এতিয়া নেক্সট আছে আমাৰ যে বৰ্তমান 193খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু শৃংখলা প্ৰতিষ্ঠা কৰি বিবাদমান বিষয়সমূহ শান্তিপূৰ্ণ সমাধানৰ বাট মুকলি কৰাৰ পথ সুগম কৰি দিছে। ইয়াতে 193খন তেতিয়া আছিলে, কিন্তু ইয়াতে বৰ্তমানৰ হিচাপত চাবলৈ গ'লে ইয়াত 196খনৰো বেছি হয় বৰ্তমান হিচাপত চাবলৈ গ'লে দেশ। ইয়াতে দিয়া আছে এখন ছবি। এইটো হৈছে আমাৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৰ্থাৎ নিউয়ৰ্কত আমাৰ অৱস্থিত আছে। নিউয়ৰ্কস্থিত আমাৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়টো হৈছে এইটো। ইয়াতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত থকা মুখ্য কাৰ্যালয়ৰ কথা কোৱা হৈছে অৰ্থাৎ নিউয়ৰ্কত অৱস্থিত আমাৰ আমেৰিকাত অৱস্থিত। এইবোৰ মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে নিউয়ৰ্ক আমেৰিকা। এতিয়া ইয়াতে দিয়া আছে যে
ইয়াৰে আমি পাম ৰাষ্ট্ৰসংঘৰ উদ্দেশ্যবোৰ কি কি। ইয়াৰে আপোনালোকে 4টা মুখস্থ কৰি ৰাখিব লাগিব। ইয়াতে দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে। অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ যিখন আমাৰ তালিকা বা চাৰ্টাৰ সেইখনত আমাৰ কিমানটা অনুচ্ছেদ থকা বুলি কৈছে, ইয়াতে 111টা অনুচ্ছেদ থকা বুলি কৈছে। ইয়াৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ 4টা উদ্দেশ্য সন্নিৱিষ্ট কৰা হৈছে। উদ্দেশ্যকেইটা কি কি আছে সেইকেইটা আমাক লাগিব। প্ৰথমটো দিয়া আছে যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা। অৰ্থাৎ পৃথিৱীৰ যিকোনো ঠাইতে যদি কিবা এটা বিবাদ উত্থাপন হয় সেইটো সমাধান কৰাটো কাৰ দায়িত্ব, আমাৰ ৰাষ্ট্ৰসংঘৰ দায়িত্ব হয় সেইটো। ইয়াতে দিয়া আছে যে সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্ব সম্পৰ্ক প্ৰতিষ্ঠা কৰা। অৰ্থাৎ সমান অধিকাৰ দি সকলোবোৰ ৰাষ্ট্ৰৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক এটা গঢ়ি তুলিবলৈ চেষ্টা কোনে কৰিব, আমাৰ ৰাষ্ট্ৰসংঘই কৰিব। 3 নম্বৰ দিয়া আছে যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা। অৰ্থাৎ আমি জানো যে আমাৰ প্ৰতিজন মানুহৰে মৌলিক অধিকাৰ থাকে, সেইবোৰ যাতে খৰ্ব নোহোৱাকৈ যাতে সকলোৱে যাতে শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিব পাৰে সেইবোৰৰ ওপৰত ধ্যান কোনে দিয়ে, আমাৰ ৰাষ্ট্ৰসংঘই দিয়ে। এইটো এটা হৈছে আমাৰ ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য। 4 নম্বৰ দিয়া আছে যে উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশসমূহৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাৰ্য সম্পাদন কৰিব কোনে, ৰাষ্ট্ৰসংঘই কৰিব। তো গতিকে এই 4টা আমাৰ বাবে ইম্পৰ্টেণ্ট হৈ যায়, গতিকে এইখিনি আমি মনত ৰাখিব লাগিব। সুধি দিব পাৰে যে ৰাষ্ট্ৰসংঘৰ 2টা উদ্দেশ্য লিখা, এনেকৈ দি দিব পাৰে। তো আমি এইবোৰ জানিব লাগিব। ৰাষ্ট্ৰসংঘৰ নীতি, দ্বিতীয়তে কোৱা হৈছে যে ৰাষ্ট্ৰসংঘৰ নীতি কি কি। ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ কি কি আমি এইবোৰ পাম এতিয়া। যে প্ৰথমতে কোৱা হৈছে যে সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। অৰ্থাৎ সকলো ৰাষ্ট্ৰৰ সাৰ্বভৌম অৰ্থাৎ সৰ্বোচ্চ ক্ষমতাৰ নীতিত এই ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ'ব। অৰ্থাৎ সকলোৱে সমান অধিকাৰ থাকিব এই ৰাষ্ট্ৰসংঘৰ মজিয়াত। দ্বিতীয়তে কোৱা হৈছে যে ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা নিজা দায়িত্ব পালন কৰিব লাগিব। অৰ্থাৎ যিকোনো এটা সংগঠন বা দলৰ আমাৰ কিছুমান নিয়মাৱলী থাকে, গতিকে সেই নিয়ম অৰ্থাৎ আমি চাবলৈ গ'লে আমাৰ ঘৰতো বহুতো নিয়ম থাকে যে ৰাতি 8টা বজাৰ আগতে ঘৰ আহি পাব লাগিব, ৰাতি 6টা বজাৰ আগতে ঘৰ আহি পাব লাগিব, 4টা বজাত টিউশ্যন যাব লাগিব। এইবোৰ হৈছে আমাৰ এটা ঘৰত বান্ধি দিয়া আমাৰ নিয়ম। গধূলি 4টা বজাৰ আগতে ঘৰ সোমাব লাগিব, এইবোৰ হৈছে আমাৰ ঘৰত বান্ধি দিয়া কিছুমান নিয়ম। গতিকে আমাৰ ৰাষ্ট্ৰসংঘতো এনেকুৱা কিছুমান নিয়ম আছে যিকেইটা আমাৰ প্ৰত্যেকখন ৰাষ্ট্ৰই মানি চলিব লাগিব, নহ'লে কোনো বিবাদৰ সৃষ্টি হ'ব পাৰে। 3 নম্বৰ ইয়াত কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় শান্তি। 3 নম্বৰ কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ, অৰ্থাৎ কোনো দেশৰ দেশ দুখনৰ মাজত বিবাদ হ'লে বা কিবা এটা হ'লে যাতে আন এখন ৰাষ্ট্ৰৰ নিৰাপত্তাত যাতে কোনো প্ৰশ্ন উঠিব নোৱাৰে বা শান্তিত যাতে প্ৰশ্ন উঠিব নোৱাৰে, ন্যায়ত যাতে প্ৰশ্ন উঠিব নোৱাৰে, সেইবাবে ৰাষ্ট্ৰসংঘই কি কৰিব লাগিব, ইয়াৰ মিডিলমেন হৈ এই দেশ দুখনৰ মাজত মীমাংসা কৰিব লাগিব কোনে, ৰাষ্ট্ৰসংঘই কৰিব লাগিব। 4 নম্বৰ দি আছে যে আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব। অৰ্থাৎ কোনো যদি ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক স্থাপন কৰি থাকোঁতে মানে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় তুলিবৰ বাবে চেষ্টা কৰোঁতে কোনো এখন ৰাষ্ট্ৰই ইয়াত বল প্ৰয়োগ কৰিব নোৱাৰে। অৰ্থাৎ বল প্ৰয়োগ মানে কেনেকুৱা যে ধমকি, দাবী এইবোৰ দি কেনে কোনো ধৰণৰ শক্তি প্ৰয়োগ কৰিবই নোৱাৰিব। এইবোৰৰ মীমাংসা কোনে কৰিব, আমাৰ ৰাষ্ট্ৰসংঘই কৰিব। কোনো ৰাজ্যৰ তাত ইণ্টাৰফেয়াৰ নাথাকিব, ৰাষ্ট্ৰৰ ইণ্টাৰফেয়াৰ নাথাকিব। 5 নম্বৰ দিয়া আছে যে চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শান্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব। শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক। তো ইয়াতে কোৱা হৈছে যে চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ধৰণৰ ব্যৱস্থা যদি গ্ৰহণ কৰে, ধৰি লওক যিকোনো এটা ব্যৱস্থা এটা গ্ৰহণ কৰিলে, যে অমুক এটা নামৰ এটা ব্যৱস্থা এটা গ্ৰহণ কৰিলে, এই নামৰ ব্যৱস্থাটো সকলোবোৰ ৰাষ্ট্ৰ, যিমানবোৰ ৰাষ্ট্ৰ আছে ৰাষ্ট্ৰসংঘৰ চনদত থকা, সেইবোৰ সকলো ৰাষ্ট্ৰই মানিব লাগিব। আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক যদি ব্যৱস্থা কোনোবা যদি ৰাষ্ট্ৰৰ ওপৰত যদি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে, তেতিয়া
ধৰি লওক এইখন আমাৰ পাকিস্তান আছে ইয়াতে আৰু এইখন আছে আমাৰ ইণ্ডিয়া ইয়াতে বহুত কেইখন ধৰি লওক ৰাষ্ট্ৰ আছে তো ইয়াতে যদি পাকিস্তানৰ ওপৰত যদি আমাৰ যদি শাস্তিমূলক ব্যৱস্থা যদি গ্ৰহণ কৰে তেতিয়াহ'লে ইণ্ডিয়া বা কোনো চাইনাই গৈ বা কোনো এখন যিকোনো এখন দেশে গৈ কেনে তেওঁক সহায় কৰিব নোৱাৰিব যদি ৰাষ্ট্ৰসংঘই এওক যদি শাস্তি দিয়ে গতিকে এই যিখনক শাস্তি যিখন ৰাষ্ট্ৰ শাস্তি দিব সেইখনক কোনেও সহায় কৰিব নোৱাৰিব 6 নম্বৰ দিয়া আছে যে কি ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰিব অৰ্থাৎ ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থাৎ যিমানবোৰ ৰাষ্ট্ৰ থাকিব সেইবোৰৰ আভ্যন্তৰীণ বিষয় আভ্যন্তৰীণ ধৰি লওক কাজিয়া বেচাল বা যিকোনো ধৰণৰ ভিতৰুৱা যুদ্ধ বা আন্দোলন এনেকুৱা ভিত্তিত কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ৰাষ্ট্ৰসংঘই কেতিয়া হস্তক্ষেপ কৰিব পাৰে যেতিয়া দুখন দেশৰ মাজত কিবা কাজিয়া বা বিবাদ যদি আৰম্ভ হয় তেতিয়াহে হস্তক্ষেপ কৰিব পাৰিব অন্যথা যদি কোনো দেশৰ ৰাজ্যৰ মাজত যদি কোনোবা বিবাদ বা কাজিয়া মীমাংসা কৰিবলৈ ৰাষ্ট্ৰসংঘ উপস্থিত আহিব নোৱাৰিব হস্তক্ষেপ কৰিব নোৱাৰিব ইয়াতে দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ অংগ ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ হ'ল আমাৰ সাধাৰণ সভা নিৰাপত্তা সভা পৰিষদ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ ন্যায়ৰক্ষী পৰিষদ আৰু আমাৰ আন্তৰ্জাতিক পৰিষদ বা ট্ৰাষ্টি পৰিষদ আৰু 6 নম্বৰত আছে সচিবালয় একেটা মই পঢ়ি নিদিওঁ একেটা আপোনালোকে পঢ়ি ল'ব ইয়াতে খালি মই নিৰাপত্তা পৰিষদটো পঢ়ি দিম কাৰণ নিৰাপত্তা পৰিষদটো আমাৰ বাবে ইম্পৰ্টেণ্ট হয় ইয়াৰে নিৰাপত্তা পৰিষদৰ ভিতৰত দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱে হৈছে আমাৰ নিৰাপত্তা পৰিষদ কাৰণ এইখন পৰিষদে সকলো কাম কৰিবলগীয়া হয় ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য আছিল আমাৰ 5 জন আৰু অস্থায়ী সদস্য সংখ্যা আছিল আমাৰ 6 জন ৰাষ্ট্ৰসংঘ যেতিয়া গঠন হয় তেতিয়া ইয়াৰ কিমান আছিল স্থায়ী সদস্য আছিল আমাৰ 5 জন আৰু অস্থায়ী আছিল আমাৰ 6 জন অস্থায়ী সদস্য ইয়াৰে 1963 চনত ৰাষ্ট্ৰসংঘৰ সনদৰ 23 নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা 10 জনলৈ বৃদ্ধি কৰা হয় অৰ্থাৎ আগতে যদি 6 জন আছিল সেইখন কি হৈ গ'ল 10 জনলৈ বঢ়াই দিলে তাৰ পিছত কৈছে যে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমাৰ আমেৰিকা গ্ৰেট ব্ৰিটেইন ফ্ৰান্স ৰাছিয়া আৰু চাইনা অৰ্থাৎ আমাৰ এইকেইখন হৈছে আমাৰ স্থায়ী সদস্য স্থায়ী যিখন 5জনীয়া যি স্থায়ী সদস্য এইখন কেতিয়াও সলনি নহয় কিন্তু যিখন অস্থায়ী সদস্য থাকে সদস্য ভিতৰত অন্তৰ্গত থাকে সেইখন 5 বছৰৰ মূৰত বা এবছৰ দুবছৰৰ মূৰত সলনি হৈ থাকিব পাৰে ইয়াতে দিয়া আছে যে কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'বলৈ 5 জন সদস্য সহ মুঠ 9 জন সদস্যৰ সন্মতি থাকিব লাগিব স্থায়ী সদস্যসকলৰ ভেটো প্ৰয়োগৰ ক্ষমতা আছে সেইভাবে কোনো বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সিদ্ধান্ত গ্ৰহণ নহয় অৰ্থাৎ ভেটোটো আপোনালোকক মই বুজাই দি আছো ভেটোটো কি হয় ভেটোটো হয় আমাৰ ধৰি লওক কোনো এটা বিষয় ধৰি লওক এই নামৰ এটা বিষয় ইয়াতে আপোনালোকৰ 9 জন অস্থায়ী সদস্যই ইয়াতে এই নামৰ টপিকটোৰ ওপৰত আমাৰ সহমত দিলে আৰু 4 জন স্থায়ী সদস্যই এই টপিকটোৰ ওপৰত সহমত দিলে কিন্তু এজন স্থায়ী সদস্যই যদি স্থায়ী সদস্যই 5 জনৰ ভিতৰত এজন স্থায়ী সদস্যই যদি ইয়াতে যদি ভেটো প্ৰয়োগ কৰি দিয়ে তেতিয়া হলে এইখন যিটো আমাৰ টপিকটো আছিল এই টপিকটো আমাৰ কেনসেল হৈ যাব অৰ্থাৎ এইখন প্ৰণয়ন কৰিব নোৱাৰিব যদিহে কোনোবা এজনে স্থায়ী সদস্যৰ কোনোবা এজনে যদিও ভেটো প্ৰয়োগ কৰে তেতিয়া হলে এইখন গ্ৰহণযোগ্য নহব তো গটিকে কোনো এটা বিষয় বা বিষয় যদি উত্থাপন হয় তেতিয়া হলে তাত কি কৰিব লাগিব আমাৰ এই টপিকটো ধৰি লও ইয়াতে 5টা আমাৰ স্থায়ী সদস্যৰ থাকিব লাগিব আৰু 9 জন অস্থায়ী সদস্যৰ স্বাক্ষৰ থাকিব লাগিব তেতিয়াহে এই বিষয়টো উত্থাপন কৰিব পাৰিব এতিয়া ইয়াতে দিয়া আছে যে সেইভাবে কোনো বিষয়ত স্থায়ী সদস্যই ভেটো দিলে সিদ্ধান্ত গ্ৰহণ নহয় অৰ্থাৎ যিকোনো ধৰি লওক এই টপিকটো যদি এজনেও যদি আমাৰ ভেটো প্ৰয়োগ কৰি দিয়ে তেতিয়া হলে আমাৰ এইখন বস্তু প্ৰণয়ন কৰা নহব বুজাতে বুজিছে থাকে যদি নাই বুজা তেতিয়া হলে কমেন্ট বক্সত কলে হল মই আৰু এবাৰ ভালকে বুজাই দিম এই ভেটো প্ৰয়োগৰ কথাটো এতিয়া এইবোৰ আছে এইবোৰ আপোনালোকে পঢ়ি চাব এবাৰ এইবোৰ ইমান এটা ইম্পৰ্টেন্ট কোৱেশ্চন নবনে সেইভাবে মই এখিনি পঢ়াই নিদিও আৰু ভিডিওটো যেহেতু দীঘল হৈ যাব গতিকে মই ইমানখিনি পঢ়াই নিদিও আপোনালোকক যিবোৰ মেইন টপিক আছে সেইবোৰ মই আপোনালোকক অৱগত কৰাম এতিয়া
ইয়াতে দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান আমাৰ এন্টনিও গুটেৰেছ কিন্তু এইজন বৰ্তমান এইজন নহয় বৰ্তমান আমাৰ কোন হয় সেইটো আমাৰ চাব লাগিব যদিহে আমাক স্কুলত যদি এইটো ডাইৰেক্ট কৰিছে যে বৰ্তমান কোন আমাৰ এইটো যদি চাবলৈ দিছে তেতিয়াহ'লে আমি চাব লাগিব অন্যথা এইটো চাবলৈ দৰকাৰ নাই কিয়নো এইখন কিতাপ মোটামুটি আপোনালোকৰ 2014 মানত আমাৰ পাব্লিছ হৈছিলে তো গতিকে সেই তেতিয়াহে এই এন্টনিও গুটেৰেছ আমাৰ আছিলে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কিন্তু বৰ্তমান এইজন নাই গতিকে এইটোৰ বিষয়ত কুৱেশ্যন নবনে এতিয়া ইয়াতে কেইটামান ৰাষ্ট্ৰসংঘৰ অন্যান্য অভিকৰণসমূহ হৈছে আমাৰ দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ কেইটামান অংগ সেই অংগকেইটা কি কি আমি চাই লম যে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংঘ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন এতিয়া ইয়াতে কুৱেশ্যন এটা বনিব পাৰে যে আপোনালোকৰ মনত খেলিব পাৰে যে এছামিজ মিডিয়ামৰ সকলে এই ইংলিছ টাৰ্মটো মনত ৰাখিম নে নাৰাখিম মোৰ মতে যদি ক'বলৈ যাওঁ আপোনালোকে ইংলিছ টাৰ্মটো মনত ৰাখিব লাগে কিয়নো আপোনালোকৰ দি দিব পাৰে যে ILO আৰু অসমীয়াত দিব পাৰে যে এনেকৈ দিব পাৰে ILO এনেকৈ দি দিব পাৰে তেতিয়া আপোনালোকে এই বস্তুটো এই যিটো টাৰ্মটো আপোনালোকৰ এই টাৰ্মটোৰ লগত নিমিলে কিয়নো ইয়াতে হ'ব আ শ্ৰ আৰু হ গতিকে এইটো আপোনালোকৰ নিমিলিব সেইবাবে মই কওঁ যে আপোনালোকে অকমান কষ্ট কৰি কেনে এই ইংলিছ টাৰ্মটো মনত ৰাখিবলৈ চেষ্টা কৰিব কিয়নো আমাৰ কুৱেশ্যনত ডাইৰেক্ট দিব পাৰে যে ILOৰ ফুল ফৰ্মটো কি এনেকৈ দি দিব পাৰে তেতিয়া আপোনালোকে লিখিব লাগিব যে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন গতিকে মই ভাবো আপোনালোকে ইংলিছ টাৰ্মটো মুখস্থ কৰিবলৈ বেছিকৈ প্ৰয়ত্ন কৰক এতিয়া দ্বিতীয়তে দিয়া আছে যে বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন হুৰ ফুল ফৰ্ম কি এইটো কুৱেশ্যন মোষ্ট ফেভাৰিট কুৱেশ্যন আমাৰ সেবাৰ গতিকে এইটো দি দিব পাৰে যে হুৰ ফুল ফৰ্ম কি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ইয়াতে দিয়া আছে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম অৰ্থাৎ UNDP এইবোৰ যিবোৰ মই আণ্ডাৰলাইন কৰি গৈ আছো এইবোৰ গোটেইবোৰ আমাৰ ইম্পৰ্টেণ্ট হয় ইউনাইটেড নেশ্যনছ হিউমেন ৰাইটছ কমিশ্যন এইটো এটা UNHRC এইটো ইমান এটা তৎসত্ত্বেও আমি চাব লাগিব কিয়নো দি দিব পাৰে যেহেতু এইটো মানৱ অধিকাৰৰ ওপৰত এখন আয়োগ এতিয়া দিয়া আছে যে ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি অৰ্থাৎ ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড অৰ্থাৎ UNICEF এইটো আমাৰ বাবে ইম্পৰ্টেণ্ট হয় UNICEFটো ইয়াতে দিয়া আছে ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান সাংস্কৃতিক সংগঠন ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন অৰ্থাৎ ইউনেস্কোৰ কথা আপোনালোকে নিশ্চয় শুনিছে ইউনেস্কো প্ৰাকৃতিক কিছুমান স্থল বা আপোনালোকৰ পুৰণি কালচাৰেল সাইট এইবোৰ আমাৰ স্বীকৃতি প্ৰদান কৰে ইউনেস্কো হেৰিটেজ সাইট হিচাপত স্বীকৃতি প্ৰদান কৰে আৰু ৰিসেন্টলি আমাৰ চৰাইদেউ মৈদামখন আমাৰ ইউনেস্কো হেৰিটেজ সাইট হিচাপত স্বীকৃতি পাইছে আৰু আগতে আমাৰ কি আছিল আগতে আমাৰ দুখন আছিল মানাস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক এইবোৰ আপোনালোকক কোৱাটো জৰুৰী নহয় কিয়নো আপোনালোকৰ এইবোৰৰ ওপৰত কুৱেশ্যন নবনে তথাপিও মই এইটো কৰিছো যাতে আপোনালোকৰ জেনেৰেল নলেজখিনি আপোনালোকৰ থাকে সেইবাবে মই এইটো কৈ দিছো ইয়াতে দিয়া আছে যে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি অৰ্থাৎ ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড IMF এইবোৰৰ আপোনালোকে যদি ইংলিছ টাৰ্মটো যদি মনত নাৰাখে তেতিয়াহ'লে আপোনালোকৰ অকমান প্ৰব্লেম আহিব পাৰে গতিকে মই সেইবাবে মই কৈ আছো যে আপোনালোকে ইংলিছ টাৰ্মটো পঢ়িবলৈ বা মুখস্থ কৰিবলৈ আপোনালোকে চেষ্টা কৰক কিয়নো ইংলিছ টাৰ্মটো আমাৰ বেছিকৈ ইম্পৰ্টেণ্ট হয় আৰু এইবোৰৰ এই যিকেইটা মই সংগঠনৰ কথা ক'লো ইয়াত সেইবোৰৰ আমাৰ হেডকোৱাৰ্টাৰবোৰ ক'ত আছে সেইটো আমাৰ বাবে ইম্পৰ্টেণ্ট গতিকে আমি পিছত চাম এইটো বস্তু খাদ্য আৰু কৃষি সংগঠন ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন চমুকৈ FAO এতিয়া দিয়া আছে যে ৰাষ্ট্ৰসংঘ আৰু বিশ্ব শান্তি এতিয়া সেইখিনি কথাই কোৱা আছে যে 1945 চনত এইটো গঠন কৰা হৈছিল এইবোৰে দিয়া আছে গতিকে এইখিনি মই পঢ়ি নিদিও ইয়াতে দিয়া আছে যে 1952 চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ অৰ্থাৎ ডিসআৰ্মামেন্ট কমিশ্যন গঠন কৰে ৰাষ্ট্ৰসংঘৰ তৎপৰতাত 1963 চনত আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি গঠন কৰা হয় অৰ্থাৎ পাৰ্শিয়েল নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি অৰ্থাৎ নিউক্লিয়াৰ টেষ্ট আমাৰ কৰিব নোৱাৰিব সেইটোৰ ওপৰত এখন আয়োগ গঠন কৰা হয়
তো এইবোৰ কিছুমান আমাৰ আছে ইয়াৰে ভিতৰত দি দিব পাৰে যেনেকুৱা একন আছে যে পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি সমুদ্ৰতলীৰ নিয়ন্ত্ৰণ চুক্তি সল্ট 1 সল্ট 2 এইবোৰৰ ভিতৰত কোৱেশ্চন দি দিব পাৰে কিন্তু ইয়াৰ ভিতৰত মোস্ট ইম্পৰ্টেন্ট হয় আমাৰ এইখন পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধ চুক্তি অৰ্থাৎ কোনো এখন দেশে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিৰীক্ষা কৰিব নোৱাৰিব এয়া নেক্সট টপিকটো আহো আমি ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ আয়োগ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ 1946 চনৰ 16 ফেব্ৰুৱাৰী তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল বিশ্বৰ মানৱ সমাজৰ অধিকাৰসমূহ সুৰক্ষা দিবলৈ অৰ্থাৎ যিকোনো মানুহৰ আমাৰ যিবোৰ মৌলিক অধিকাৰ আমি ভোগ কৰিব লাগে সেইবোৰ যাতে আমাৰ খৰ্ব নহয় সেইবোৰ সুৰক্ষা দিবলৈ আমাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগখন গঠন হৈছিল মানৱ অধিকাৰ কি মানৱ অধিকাৰ ধৰি লওক আপোনালোকৰ ৰাইট টু ইট ৰাইট টু স্লিপ আৰু ৰাইট টু ফ্ৰীডম তাৰপিছত ৰাইট টু স্পীচ এইবোৰ হৈছে আমাৰ মানৱ মৌলিক অধিকাৰ এইবোৰ আমাৰ খৰ্ব কৰিব নোৱাৰিব এইবোৰৰ ওপৰত এতিয়া ইয়াতে ইমানখিনি কোনো একো ইমান ইম্পৰ্টেন্ট নাই ইয়াতে কিন্তু ইয়াতে দিয়া আছে যে 10 ডিসেম্বৰ তাৰিখে 48 খন সদস্য ৰাষ্ট্ৰ সমৰ্থনৰ মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে আৰু সেইভাবে এই 10 ডিসেম্বৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় এটো আমাৰ ইম্পৰ্টেন্ট হয় কিমান চনৰ 1948 চনৰ 10 ডিসেম্বৰ তাৰিখটো 48 খন ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰা হৈছিল আৰু সেই মৰ্মে 10 ডিসেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় এইখিনি ইমান এটা ইম্পৰ্টেন্ট নাই আকৌ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ অৰ্থাৎ ভাৰতবৰ্ষৰ যিখন মানৱ অধিকাৰ আয়োগ সেইখনৰ কথা ইয়াতে কোৱা হৈছে যে ইয়াতে এইখিনি মই কৈ দি আছো 1966 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এটা প্ৰস্তাৱ গ্ৰহণ কৰি সদস্য ৰাষ্ট্ৰবিলাকত মানৱ অধিকাৰ আয়োগ গঠনৰ বাবে ৰাষ্ট্ৰসমূহৰ পৰা পৰামৰ্শ বিচাৰিছিল 1970 চনত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে সদস্য ৰাষ্ট্ৰসমূহৰ মানৱ অধিকাৰ আয়োগ গঠনৰ বিষয়টো গুৰুত্ব দি বিষয়টো সদস্য ৰাষ্ট্ৰসমূহলৈ আগবঢ়াই দিলে 1993 চনৰ জুন মাহত ভিয়েনাত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় অধিৱেশন ৰাষ্ট্ৰসংঘৰ প্ৰত্যেকজন সদস্য ৰাষ্ট্ৰই একোটা মানৱ অধিকাৰ আয়োগ গঠনৰ ওপৰত পুনৰ গুৰুত্ব প্ৰদান কৰা হয় আৰু সেই মৰ্মে মানৱ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰসমূহত এনে এখন আয়োগ গঠন কৰা হয় অৰ্থাৎ এই ভিয়েনাত যিখন আমাৰ অনুষ্ঠিত হোৱা মানৱ অধিকাৰ সম্পৰ্কীয় আমাৰ অধিৱেশন সেইখনত গোটেই ৰাষ্ট্ৰবোৰে গুৰুত্ব প্ৰদান কৰিলে যে আমি সকলো ৰাষ্ট্ৰবোৰে এখন মানৱ অধিকাৰ আয়োগ নিজাকৈ থাকিব লাগিব বা লাগিলে গঠন কৰিলে ভাল হ'ব তাৰ পিছত কি হলে যে ভাৰতবৰ্ষৰ 1993 চনৰ 28 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰে আৰু সেই মৰ্মে 1993 চনৰ 12 অক্টোবৰ তাৰিখে মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় আৰু এই বছৰে 18 ডিসেম্বৰত আগৰ অধ্যাদেশখনৰ ঠাইত সংসদত এখন বিধায়ক উত্থাপিত হয় আৰু 1949 চনৰ 8 জানুৱাৰী তাৰিখে বিধায়কখন ৰাষ্ট্ৰপতিয়ে অনুমোদন কৰি আইনগত পৰিণত কৰে অৰ্থাৎ যিকোনো এখন বিল পাছ হ'বলৈ হলে প্ৰথমতে লোকসভাত তাৰ পিছত ৰাজ্যসভাত তাৰ পিছত প্ৰেসিডেন্টৰ সহি লাগিব আৰু এই প্ৰেসিডেন্টৰ সহি কৰাৰ লগে লগে সেইখন এখন আইনত পৰিণত হ'ব এই আইনখন মানৱ অধিকাৰ সুৰক্ষা আইন 1993 হিচাপে নামে পৰিচিত হয় এটো ইম্পৰ্টেন্ট হয় আমাৰ কোনখন আইন 1993 হিচাপে পৰিচালিত হয় সেইখন হিচাপে মানৱ অধিকাৰ আইন 1993 অৰ্থাৎ এনেকৈ ক'ব পাৰে যে মানৱ অধিকাৰ সুৰক্ষা আইন কেতিয়া আহিছিল 1993 চনত আহিছিল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব অৰ্থাৎ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যিজন সভাপতি হ'ব তেওঁ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব সদস্যসকলৰ ভিতৰত এজন সদস্য উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অথবা প্ৰাক্তন ন্যায়াধীশ হ'ব লাগিব এজন সদস্য কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অথবা প্ৰাক্তন মুখ্য ন্যায়াধীশ হ'ব লাগিব দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ'ব লাগিব তো আমাৰ এনেকৈ মানৱ অধিকাৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন কমিটিখন গঠন কৰা হয় আৰু এই সকলোবোৰ সদস্যৰ টাৰ্ম কিমান বছৰ হয় 5 বছৰৰ বাবেহে হয় নিযুক্তি দিয়ে
এতিয়া আমি গুৰুত্বপূৰ্ণ বস্তুটোৰ বিষয়ে আলোচনা কৰোঁ সেইটো হৈছে আমাৰ আন্তৰ্জাতিক অনুষ্ঠানসমূহ ক'ত ক'ত অৱস্থিত আছে যেনে কমনৱেলথ নেশ্যন অৰ্থাৎ জাতিসমূহৰ সংঘ আমাৰ ক'ত আছে লণ্ডনত অৱস্থিত এমএনচি ইণ্টাৰনেশ্যনেল AI আমাৰ ক'ত আছে লণ্ডনত আছে তাৰ পিছত দিয়া আছে যে উত্তৰ নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন নেটো ক'ত অৱস্থিত ব্ৰুছেলছ বেলজিয়াম তাৰ পিছত আন্তঃৰাষ্ট্ৰীয় নৱীকৰণযোগ্য শক্তি অভিকৰণ ক'ত আছে আমাৰ সংযুক্ত আৰব ইমিৰেটছত আছে UAE ইয়াৰ ভিতৰত আপোনালোকক মই মুছি কেনে ভালকৈ মাৰ্ক কৰি দিওঁ একেটা মনত ৰাখিব ইমানবোৰ মনত ৰাখিবলৈ দৰকাৰ নাই তাও যদি আপোনালোকে পাৰে গোটেইকেইটা চাই গ'লে ভাল যদি নোৱাৰে তেতিয়াহ'লে একেটাটো নেৰিবই যেনে প্ৰথমটো আছে ইয়াতে আৰু এমএনচি ইণ্টাৰনেশ্যনেল আছে নাটো আছে থাকিলে তাৰ পিছত থাকিলে আমাৰ ICC ইণ্টাৰনেশ্যনেল ক্ৰিকেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ডুবাইত আছে যিখন তাৰ পিছত এছিয়ান তাৰ পিছত এপেকটো চাব পাৰে তাৰ পিছত আছে আমাৰ সাৰ্কখন চাব পাৰে সাৰ্কখন আছে আমাৰ নেপাল কাঠমাণ্ডুত এই ফিফা চাব পাৰে জুৰিকত আছে তো এইবোৰ এইকেইটা চালেও যথেষ্ট এতিয়া মূল কথাৰ ভিতৰত সেইখিনি দিয়া আছে যে 1945 চনৰ 24 তাৰিখে ৰাষ্ট্ৰসংঘৰ অনুষ্ঠানটো জন্ম হয় 24 অক্টোবৰ দিনটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয় ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 11টা এইবোৰে কথাই দিয়া আছে এইখিনি মই কৈ নিদিওঁ গতিকে আজিলৈ এইখিনিয়ে আছিলে ইয়াৰে যদি কুৱেশ্যন এনসাৰবোৰ আপোনালোকে পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই নিশ্চয় লৈ আহিম কেইদিনমানৰ ভিতৰত গতিকে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই আপোনালোকে বুজিব পাৰিছে নে পৰা নাই সেইবোৰৰ কথা আমাক কৈ দিব আৰু যদিহে আপোনালোকে এইবোৰৰ PDF ইয়াৰ কুৱেশ্যন এনসাৰবোৰৰ PDF যদি লাগে আপোনালোকক 8011306226 নম্বৰটোত এটা হাই মেছেজ সেন্ড কৰাই দিব WhatsAppত আপোনালোকক এটা গ্ৰুপত জয়েন কৰাই দিম আৰু সেই গ্ৰুপটোত গৈ আপোনালোকে গোটেইবোৰ আপোনালোকে যিবোৰ PDF আমাৰ আজিলৈকে আপলোড হৈছে সেইবোৰৰ PDFবোৰ আপোনালোকে পাই যাব গতিকে ইয়াতে হাই মেছেজ এটা সেন্ড কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ এইখিনি আছিল গুড নাইট